দুৱাৰ মণ্ডলৰ অৰ্থাৎ জমদৰ সমষ্টিৰ অন্তৰ্গত মজাতি বিচিডিচিৰ যিটো অন্তৰ্গত আমাৰ মজাতি গাঁৱৰ আমাৰ ইয়াৰ ৰাভা সমাজৰ যিখিনি ব্যক্তি আছিলে এখন গাঁৱৰ প্ৰায় আমাৰ লগত আজি যোগদান কৰিলে দুই এটা ঘৰ বাদে সকলোকে মই আমাৰ বিজেপি দলত সকলোকে মই আদৰি লৈছোঁ আৰু তেখেতসকলে অনাগত সময়ত আমাৰ জমদুৱাৰ মণ্ডলত বিজেপিৰ হৈ কাম কৰি যাব আৰু তেখেতসকলে প্ৰতিশ্ৰুতি দিছে যে আমি কেতিয়াও কোনো পাৰ্টিৰ লগত আৰু অংশগ্ৰহণ নকৰোঁ আজিৰ পৰা আমি বিজেপিৰ লগত যোগদান কৰিম আৰু বিশেষভাৱে জমদুৱাৰ সমষ্টিৰ বিজেপিৰ যি কাম কৰা যিটো স্থিতি ইয়াক ভাল পায় আজি সকলো ৰাভা সমাজে ওলাই আহি আমাক যোগদান কৰাৰ কাৰণে মই বিশেষভাৱে তেখেতক ধন্যবাদ দিছোঁ লগতে মই ইয়াৰ নেতৃত্ব ল'ব পৰা পৰমানন্দ ৰাভা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ তেখেতৰ নেতৃত্বত আজিৰ আমাৰ UPPL BPF আৰু বিভিন্ন পাৰ্টিৰ আমাৰ মাজত অংশগ্ৰহণ কৰাৰ কাৰণে মই আকৌ এবাৰ মনৰ পৰা মই ধন্যবাদ দিছোঁ আমাৰ বিজেপি জমদুৱাৰ মণ্ডলৰ পৰাও আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিদ্বন্দ্বিতা আমাৰ সদায় প্ৰতিদ্বন্দ্বী হয় আমি কাকো দুৰ্বল বুলি নাভাবোঁ আৰু দুৰ্বল ভাবি আমি কেতিয়াও আমি ইলেকশ্যন নেখেলোঁ আমাৰ প্ৰতিদ্বন্দ্বী সকলো সূত্ৰপক্ষ আমাৰ সদায় সূত্ৰ হয় গতিকে মই নাভাবোঁ যে কোনো সূত্ৰপক্ষই দুৰ্বল নহয় কিন্তু মই দেখিলোঁ বা আমি দেখিলোঁ জমদুৱাৰ মণ্ডল হিচাপে বিজেপি দলৰ যিটো স্থিতি আজিৰ তাৰিখত আমি 1 নম্বৰ পজিশ্যনত আছোঁ চাওক আমাৰ জমদুৱাৰ অঞ্চলৰ বিভিন্ন দুখীয়া সমাজৰ আজি ইছ্যু আছে তো আমাৰ সমাজখনৰ কেনেকৈ আমি পৰিৱৰ্তন কৰিব পৰা যায় কেনেকৈ স্বাৱলম্বন কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি যিহেতুকে মই নিজে দুখীয়া ল'ৰা হয় দুখীয়াৰ বেদনা দুখীয়াৰ কষ্ট মই ভালকৈ বুজি পাওঁ সেয়েহে মই চিন্তা কৰিম আমাৰ সমাজখনত আমাৰ জমদুৱাৰ সমাজৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে বিভিন্ন আমাৰ যিটো আঁচনিৰ দ্বাৰা বিভিন্ন আমাৰ সংস্থাপনৰ দ্বাৰা নিজৰ ভৰিত স্বাৱলম্বন কৰা বা স্বাৱলম্বনৰ কামৰ কাৰণে আমি বিশেষভাৱে আমি প্ৰকাশটো দিম আৰু আশা কৰিছোঁ তেখেতসকলে নিশ্চয় মোৰ ওপৰত আস্থা ৰাখিব কেনেকৈ হ'ব আপোনাৰ ফলাফল আমিতো আজিৰ তাৰিখত 100% আমি জিকাৰ আমি লাইনটো আমাৰ আছেই কাৰণ আজিৰ তাৰিখত আমাৰ প্ৰায় 18,000 ভোটাৰ্ছ আমাৰ ৰেডি হৈ আছে অকল আমি 22 তাৰিখৰ কাৰণে অপেক্ষা কৰি আছোঁ